অংগনবাদী কেন্দ্ৰসমূহত কৰ্মৰত হৈ থকা যিসকল সহায়িকা আছে, সহায়িকাসকলৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত বা পদোন্নতিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এটা বৃহৎ ঘোষণা কৰিছে। এতিয়াৰে পৰা ৪৫ বছৰৰ সলনি ৫০ বছৰ বয়স পৰ্যন্ত এগৰাকী সহায়িকাই কৰ্মী পদলৈ পদোন্নতি লাভ কৰিব। দৰমহা বৃদ্ধিৰ পিছতে দ্বিতীয়টো ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। কেইদিনমান পূৰ্বে কৰ্মী সহায়িকাসকলৰ যি মাননি বৃদ্ধি ঘোষণা কৰিছিল, কৰ্মীসকলক ১৫০০ টকা আৰু ৭৫০ টকা সহায়িকাসকলৰ কাৰণে বৃদ্ধিৰ ঘোষণা কৰিছিল অহা ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ। আকৌ এটা নতুন ঘোষণা যে সহায়িকাসকলৰ প্ৰমোশ্যন বা পদোন্নতিৰ বয়স এতিয়াৰে পৰা ৫০ বছৰ। দৰমহা বৃদ্ধিৰ পিছত আন এটা নতুন ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। অংগনবাদী কৰ্মী সহায়িকাসকলৰ যিকোনো নতুন খবৰসমূহ দি থাকিবৰ কাৰণে চেষ্টা কৰিম। ৰাজ্য চৰকাৰে যেনেদৰে সহায়িকাসকলক পদোন্নতিৰ ক্ষেত্ৰত বয়সৰ সীমা ৫ বছৰলৈ বৃদ্ধি কৰিলে, ঠিক তেনেকৈ শীঘ্ৰে বছৰ ধৰি পদোন্নতিৰ পৰা বঞ্চিত হৈ অহা এই সহায়িকাসকলক, যিসকলৰ বয়স ৫০ বছৰলৈকে, এই সকলোকে কৰ্মী পদলৈ পদোন্নতিৰ ব্যৱস্থা কৰিব লাগে।